হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া গাখীৰ হয়, গৰু গাখীৰ। এতিয়া এইখিনি মই গৰম কৰি লওঁ। আমাৰ ঘৰৰ বাৰীতে ধুনীয়াকৈ লাগি আছে এয়া খুতুৰা শাক। ভাবিলোঁ উঠাই দিওঁ দুপৰীয়া বনাবৰ বাবে। এয়া দেখিছে নহয়, এয়া মই জলকীয়া ছিঙি আছোঁ, ঘৰৰে হয় বাৰু। এইকেইটাই ছিঙি ল'লোঁ জলকীয়া। মই লগাখিনি লৈ লৈছোঁ, পিছত আৰু লাগিলে আনিব পাৰিম, ঘৰতে আছে। দুপৰীয়া ভাতৰ লগত আছিলে দালি, কণী ভাজি আৰু শাক যে তুলিছিলোঁ খুতুৰা শাক ভাজি, লগতে নেমু আৰু জলকীয়া। বতৰটো দেখিছেনে গাইছ, কেনেকুৱা ক'লা হৈ আহিছে। এনেকুৱা লাগিছে যেন বৰষুণে আহিব। আজিলৈ আহিছোঁ বাই, অন্য এটি মিনি ব্লগৰ সৈতে আকৌ লগ পাই আছোঁ।